Hey guys, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আহি পোৱাৰ পিছৰ দৃশ্য এইখিনি। বিকাশে এই বেগটোতে লৈ আহিছে আমাৰ কাৰণে খাদ্য বস্তু, চালাডকে ধৰি দৈ, গাখীৰ, চেনি, চাউল, যিমান বস্তু লাগে গোটেই বাচনকে ধৰি সকলোখিনি লৈ আহিছে। ইয়াতে চব বাচন বৰ্তন পোৱা যায়, সেইবোৰ আমি চাইড কৰি দিলোঁ। বিকাশে লৈ আহিছে বাচন, সেইবোৰ ইউজ কৰিব দিছেহি। এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ, মাকো খাবলৈ দিওঁ, লগতে ছোৱালীকো খাবলৈ দিওঁ আৰু মিষ্টাৰেও খাওক, তাৰপিছত মই খাম আৰু খানা চাওক। মঞ্চুৰিয়ান বনাই আনিছে, মাছ, সৰিয়হ, মগজ দি বনাইছে, বন্ধাকবি আৰু মাছৰ মূৰ, চালাড, পাপৰ, মানে ভোট জলকীয়া ঘৰৰ পৰা দি পঠোৱা দেই। মানে ইমান যে ভাগৰত আহিছোঁ, এতিয়া মানে খানা খাই মানে ভাগৰ নাইকিয়া হোৱা নিচিনা লাগিছে। প্ৰথম গুৱাহাটীটো নিয়ে মানে ইমানে ভাল লাগিল, মই ভিডিঅ' বোলো অকণ কৰা ভাল, ইমান কষ্ট কৰি বনাই আনিছে। বিকাশ থেংক ইউ দেই, বহুত টেষ্টি হৈছে। আমি এতিয়া একেলগে খাই থাকিম আৰু হয় নাই, একেলগে খাই থাকিম বোলো। আমাৰ ছোৱালীৰ কাৰণে খিচিৰি লৈ আহিছিলে, তাইক খিচিৰি খুৱাই দিলোঁ। মায়েও অকণমান খালে, খাই দৰৱ খাই পিনি এতিয়া শুই গৈছে। ঠাণ্ডা পাইছে বহুত। ব্লেংকেটখন দিছিলোঁ ফ্লাইটত মই ঠাণ্ডা লাগিলে ল'বৰ কাৰণে, কিন্তু চিটটো আমাৰ বেলেগ হৈ গ'ল, যাৰ কাৰণে মায়ে ব্লেংকেটখন নল'লেও। আৰু এনেকুৱা অৱস্থাত নাই, মানে নিজে একো কৰিব নোৱাৰে, সেয়া আৰু খাই লওঁ। গুড মৰ্ণিং। ৰাতি বহুত বেছি ভাগৰো লাগিছিলে, শুই থকা হ'ল জল্দি জল্দি। আৰু এয়া ৰাতিপুৱা আমাৰ চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। এই ঠাইখিনিতে আমি বৰ্তমান আছোঁ, তিলক নগৰ, জয়ানগৰ পৰে। ভালকৈ নাজানো, এতিয়া জল্দি জল্দি ওলাওঁ কাৰণ হস্পিটেল যাবলৈ আছে। আমি এতিয়া হস্পিটেল আহি পালোহি, বহি আছোঁ। 9টা নাই বজা এতিয়া। বহুত বেছি ভিৰ হয় আৰু ইমান ঠাণ্ডা। মই ছোৱালীৰ গৰম কাপোৰ 2-এটা আনিছোঁ, কিন্তু টুপি চুপি লৈ অহা নহ'ল। এতিয়া আকৌ খবৰ কৰিছোঁ টুপি আনিবলৈ যোগাৰ কৰিব লাগিব। ঠাণ্ডা বহুত বেছি ইয়াতে আৰু ইমান বেছি ভিৰ, বাপৰে। এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ কামৰ কাৰণে ইফাল সিফাল ঘূৰা হৈছে, গৈ আছে, মিষ্টাৰ গৈছে। কি হয় বাকী নাজানো বাৰু। আৰু মা ইফালে বহি আছে। জাগালে মানে হস্পিটেললৈ সাধাৰণতে বাচ্ছা লৈ অহাটো ওলাই আহিবই নালাগে, কিন্তু বৰ্তমান আমাৰ ওচৰত উপায় নাই। এয়া হৈছে হস্পিটেলৰ বাহিৰৰ পৰিৱেশ। সঁচাকৈ খুব ধুনীয়া সেউজীয়া পৰিৱেশ। যিমানেই মনটো বেয়া নহওক কেলৈ আপুনি ওলাই আহিলেই মনটো অকণমান হ'লেও ভাল লাগি যাব, এনেধৰণৰ পৰিৱেশ। এতিয়া হস্পিটেলতে আছোঁ। আমি আহিলোঁ 8:30 মানত এনেকুৱাত আহিলোঁ। ইমান বেছি ভিৰ, বহুত ভিৰ মানে। ৰাতি আপোনাৰ 3টা বজাৰ পৰা ইয়াত হেনো লাইন হয় ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। এতিয়া আমাৰ সুবিধা হ'ল, ইয়াতে এগৰাকী ভণ্টি থাকে, জ্যোতি গগৈ, মোক মেছেজ কৰিছিলে বা মই হেল্প কৰিব পাৰিম বুলি। আৰু সঁচাকৈ তাইৰ সহায়ৰ কাৰণে আজি এইখিনি সম্ভৱ। এইফালে যদি মন কৰে চবফালে লাইন লাইন মানুহ, চব বহি আছে। ইয়াতে থকা মানুহেও মানে নোৱাৰে ইয়াত আহি তৎক্ষণতে ডক্টৰক লগ কৰিবলৈ। আমাৰ সেই সুবিধাখিনি হ'ল, আমি অনলাইন বুকিং কৰিছিলোঁ, যাৰ কাৰণে এতিয়া আমাৰ 2-3 বাৰ ডক্টৰৰ লগত কনচাল্ট কৰা হৈ গ'ল। ইয়াত এবাৰ চাই আকৌ পেচেণ্টৰ যিখিনি কাগজ থাকে সেইখিনি নি আনজনৰ লগত কনচাল্ট কৰে, আহি আকৌ চাই। তেনেধৰণেৰে 2-3 বাৰ কৰি কৰি এতিয়া আকৌ মাক চকুৰ কাৰণে লৈ গৈছে আন এঠাইত এতিয়া দেখুওৱা হ'ব। যিহেতুকে ছোৱালীৰ কষ্ট হৈছে, তাইক ইয়াত অনাটোৱে ভুল আচলতে, কিন্তু উপায় নাই। কিছুমান বস্তু যিখিনি নেকি মিষ্টাৰে নাজানে মাৰ বিষয়ে, সেইখিনি বস্তু মই ক'ব লগা হয়, সেইকাৰণে তাইকো লৈ আহিব লগা হৈছে। আৰু বিকাশো আহি গ'ল, সেইকাৰণে অকণমান সুবিধা হৈছে। এতিয়া আমি সেইকাৰণে ৰুমলৈ যাওঁ। ইয়াত যিহেতুকে আছে, জ্যোতি আছে আৰু মোৰ মিষ্টাৰ আছে, সেইকাৰণে মই আহি গ'লোঁ ৰুমলৈ। যিহেতুকে খোৱা বোৱাখিনিও যোগাৰ কৰিবগৈ লাগিব আৰু ছোৱালীকো খুৱাব মেলিব আছে। সঁচাকৈ ইয়াতে ট্ৰিটমেণ্ট বহুত ভাল হয়, যিমানখিনি শুনিছোঁ বেলেগৰ মুখৰে। আৰু আপুনি ৰেজিষ্ট্ৰেশ্যন পোৱাৰ পিছত আৰু চিন্তা নাই। ৰেজিষ্ট্ৰেশ্যন পোৱাৰ পিছত আপোনাক ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফাল ধুনীয়াকৈ বস্তুবোৰ হৈ থাকে। এজন ডক্টৰে নহয়, ইজনৰ পিছত সিজন ভালেকেইজন ডক্টৰে ইয়াতে চায়। বাকী আমাৰ চেষ্টা, বাকী আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাতে সকলোখিনি হ'ব। এতিয়ালৈকে যিখিনি হৈছে, কোনোটো বস্তু আমি বেয়া হৈছে বুলি ভাবিব নোৱাৰোঁ। যিকোনো বস্তু আমি বেয়া বুলি ভাবিব নোৱাৰোঁ, কাৰণ প্ৰতিটো বস্তুৱে আঁৰত নিশ্চয় কিবা এটা থাকে। আজি মোৰ মাৰ লগত যিখিনি হ'ব লগা আছিলে বা যিখিনি হৈছে, তাৰপিছতো মই
এই বিকাশৰ পৰাই হওক বা জ্যোতিৰ পৰাই হওক বা আপোনালোকৰ পৰা যেনেকুৱা মৰম আশীৰ্বাদ সহায় পাইছোঁ সেইখিনি মোৰ কাৰণে বহুত হয় আৰু প্ৰতিটো বস্তুৱে তেনেকৈ ভাল আৰু বেয়া চব মিক্স হৈ থাকে কপালত যি আছে সেয়ে হৈ যাই থাকিব আমাৰ লগত চেষ্টা কৰি যাম বাকী কি হয় নাজানো এতিয়া আকৌ ডক্টৰক দেখুওৱাৰ পিছত তেওঁলোকে কি কয় তাৰপিছতে ডিচিশ্যনটো হ'ব বলক এতিয়া ৰুমলৈ যাওঁ পুনৰ আপোনালোকক লগ পাম এইফালে চাওক না ঠাণ্ডাত ছোৱালীয়ে একদম বান্দৰ টুপি পিন্ধিব লগা হৈ গৈছে য'ত নেকি আমাৰ তাত গৰমত ঘামচি ওলোৱা নিচিনা পৰিৱেশ হৈ গৈছিলে ইমান মানে পাৰ্থক্য ৱেডাৰটোৰ সেই বস্তুটো ভাল লাগিছে যিহেতুকে বেছি গৰমত অশান্তি হয় আৰু ট্ৰিটমেণ্টৰ কাৰণে হস্পিটেলত যিমান দৌৰা দৌৰি হয় তেনেকুৱা এটা পৰিৱেশত গৰমত বেছি কষ্ট হ'লহেঁতেন বিশেষকৈ মোতকৈ মোৰ মিষ্টাৰৰ বেছি কষ্ট এতিয়াতো মই ৰুমলৈ যাওঁ তেওঁতো ইয়াতে আছে আৰু বিভিন্নজনে মোক কণ্টেক্ট কৰিছে বেংগলোৰত থকা মোৰ চিনাকি বন্ধু বান্ধৱী দাদা বাইদেউ ভণ্টি সকলোকে বহুত বহুত ধন্যবাদ লগ পাম নিশ্চয় কাৰোবাক এই মৰমখিনিয়ে মেইন ন আমি এতিয়া আৰু এটা বস্তু ভাল লাগিলে হস্পিটেলখনত চৰকাৰী হস্পিটেল ইমান ধুনীয়া চাফা ভাল লাগিছে বহুত ভাল লাগিছে ন বিকাশ চাফা বহুত ধুনীয়া টয়লেটবোৰো বহুত ধুনীয়া চাফা নিজে ইউজ কৰি মানে গম পাইছোঁ আচলতে হস্পিটেল সদায় এনেকুৱা হ'ব লাগে আৰু প্ৰথমবাৰত সেইখিনি অভিজ্ঞতা বাকী আছে সময় কি হয় কি নহয় গম পাব আৰু মই এনেকৈ দুই এখন ভিডিঅ' শ্বেয়াৰ কৰোঁতে মোক বহুতে সুধি আছিলে যে মাৰ চকুটো কেলৈ বন্ধ হৈ আছে আচলতে আপোনালোকক মই জনাইছিলোঁ ষ্টৰি লগাই যে মাৰ ব্ৰেইন টিউমাৰ হেৰি হৈছে ধৰাত পৰিছে তৎক্ষণাত কোনো চিম্পটম নাই তৎক্ষণাতে মই পিছত ক'ম বাৰু বস্তুখিনি এতিয়া নকওঁ মই তেতিয়া ৰুমলৈ গৈছিলোঁ আৰু খোৱা বোৱা কৰিলোঁ কৰি মেলি ছোৱালীকো খোৱালোঁ টোপনিও গ'ল তাৰপিছত এতিয়া আকৌ মই আহিলোঁ হস্পিটেললৈ মায়ে এইফালে বহি আছে কিছুমান ৰিপৰ্ট ইয়াত আপলোড কৰিব লাগে সেই তাৰ কাৰণে গৈছে মিষ্টাৰ মই ৰৈ আছোঁ এনেকৈ বহুত মানুহ এতিয়া অলপ কমিছে ভিৰটো কাৰণ এতিয়া পিছবেলা সময় হৈ গ'ল যিহেতুকে আগবেলা ৰেজিষ্ট্ৰেশ্যনৰ কামবোৰ বেছিকৈ থাকে হেল্ল' গাইজ আজি দিনটো হস্পিটেলত পূৰা ব্যস্ত হৈ থকা হ'ল মই বাৰু গুচি আহিলোঁ আহি আকৌ গৈছিলোঁ এবাৰ তাৰপিছত ঘৰলৈ মানে ৰুমলৈ ঘৰে দিয়কচোন আৰু ইয়াতে আছোঁ যেতিয়া ঘৰেই হয় ৰুমলৈ অহাৰ পিছত ইটো সিটো কৰি মেলি থাকোঁতেই গৈছেগৈ আজি কি হ'ল সেইখিনি ক'ম বাৰু 4জন ডক্টৰে মাক চালে আজি চাই ইজন আচলতে এনেকুৱা হয় বস্তুটো টিকট কাটিবলৈ বা ৰেজিষ্টাৰ কৰিবলৈ বহুত বেছি দীঘলীয়া হৈ যায় আমাক সহায় কৰিলে ভণ্টিজনীয়ে আপোনালোকক কৈছিলোঁ তাইক কেতিয়াবা দেখাবলৈ চেষ্টা কৰিম বাৰু যাৰ কাৰণে আমাৰ অকণমান সহজতে হ'ল ইয়াত প্ৰথম অৱস্থাতে যি অকণমান দেৰি হয় বা কষ্ট হয় লাইন ল'ব লাগে তাৰ পিছৰ ফালে গোটেই বস্তুখিনি খুব ধুনীয়াকৈ হৈ যায় নিয়াৰিকৈ হৈ যায় একো অসুবিধা নহয় প্ৰতিটো বস্তুৱে খুব ধুনীয়াকৈ আজি দিনটোত আমাৰ হস্পিটেলত খৰচ হৈছে মাত্ৰ 70 টকা এইকাৰণে কৈছোঁ সাধাৰণতে চিকিৎসাৰ কাৰণে বহুত বেছি খৰচ হয় তাতো যদি বেমাৰটো হয় অকণমান ক্ৰিটিকেল আজি চাই মেলি মাক অপাৰেশ্যন কৰিব লাগিব সেইটো ক'লে আৰু লগতে হৰমনৰ টেষ্ট কৰাব দিছে চকুৰ টেষ্ট কৰাব দিছে এনেকৈ দুটামান টেষ্ট কৰাব দিছে যিকেইটা নেকি আমি কাইলৈহে কৰাব পাৰিম আৰু সেইখিনি কৰোৱাৰ পিছত আকৌ বুধবাৰলৈকে মাৰ চাব মানে মইতো ভালকৈ গম পোৱা নাই মোৰ হাজবেণ্ডে বেছিকৈ আছিলে মাৰ লগত কাৰণ মই ছোৱালী লৈ পিনে বাহিৰতে আছিলোঁ বা ৰুমত আছোঁ এনেকৈ আছোঁ তেওঁলোকে কৈছে যে আকৌ যিকেইজনে আজি চাইছে তেওঁলোকে নেক্সট আকৌ বুধবাৰে বহিব তেওঁলোকে চাব চাই মেলি ডেটবোৰ ফিক্স কৰিব বা কি কৰিব কিন্তু এটা মানে অকণমান বেয়া লগা ধৰণৰ খবৰটো হৈছে যে হয়তো মা যিটো চকু বন্ধ হৈ আছে বাওঁ চকুটো হয়তো নষ্টও হৈ যাব পাৰে কাৰণ বহুত দিনৰ পৰাই হৈ আছিলে বাওঁ চকুটো কণ্ট্ৰল কৰা 5 নম্বৰৰ নাৰ্ভডাল সম্পূৰ্ণৰূপে হেঁচা খাই গৈছে টিউমাৰটোৱে তাক হেঁচি ৰাখিছে যাৰ কাৰণে সেইডাল ডেমেজ হোৱাৰ দৰে চকুটো হয়তো নাবাচিব পাৰে চকুটো কিন্তু সোঁ চকুটো যাতে একো অসুবিধা নহওক তাৰ কাৰণে চাৰ্জাৰীটো খুব বেছি প্ৰয়োজন হয়তো ঠিকো হৈ থাকিব পাৰে চকুটো তেওঁলোকে সেইটো হেৰি কৰা নাই আৰু এটা ভাল খবৰ হৈছে যে মাৰ টিউমাৰটো কেঞ্চাৰাইজ নহয় সেইটো আমাক তিনিচুকীয়াতে কৈছে সেইকাৰণে চিন্তা কৰিব লগা বিশেষ একো নাই আৰু সকলোকে এটা কথা ক'ম মাৰ ক্ষেত্ৰত এটাই বিশেষ চিম্পটম আছিলে যিটো নেকি এতিয়া অনুভৱ কৰিছোঁ সেইটো হৈছে মায়ে বহু দিনৰ পৰাই চকুৱে ধোঁৱা দেখা বুলি কয় চকুটো অকণমান বিষাই থকা বুলি কয় ধোঁৱা দেখে
চেষ্টা নকৰা নহয় মই চকু ডক্টৰৰ ওচৰত নিছিলোঁ কিন্তু এই বস্তুটো আমাক তিনিচুকীয়াত ছাৰজনে কৈছিলে যে একদম খুব ধৰা পৰাত বহুত অসুবিধা হয় কাৰণ চকুৱে যিহেতুকে ধোঁৱা দেখে সাধাৰণতে চকু ডক্টৰৰ ওচৰত নিয়া হয় আৰু মানে চকু ট্ৰিটমেণ্ট কৰোৱা হয় ইমানখিনি সন্দেহ মানুহে পটককৈ নকৰে একদম মানে খুব কম ধৰাত পৰে সেয়েহে এনেকৈ থাকি যায় কিন্তু পৰাপক্ষত অকণমান যদি মই কোৱা ধৰণৰ অসুবিধা হৈ থাকে আপোনালোকে অলপ সাৱধান হ'ব যোনেই নহওক যিকোনো বস্তু এটা বেছি হোৱাৰ আগতে যদি ট্ৰিটমেণ্ট কৰোৱা হয় খুব সোনকালে বস্তুবোৰ ভালো হয় আৰু বৰ বেছি অসুবিধাটো পৰা নাযায় আমাৰ মাৰ ক্ষেত্ৰত সেইটো হ'ল মোৰ মাৰ চকুটো যিহেতুকে বাওঁ চকুটো অপাৰেশ্যন কৰা আছিলে লেন্স লগোৱা আছিলে সেইকাৰণে ভাবিছিলোঁ যে চকুটোৰ কাৰণে তেনেকুৱা হৈ আছে নেকি বিষাই কেতিয়াবা অকণমান ধোঁৱা যেন দেখে ভালকৈ ধৰিব নোৱাৰে আৰু অপাৰেশ্যন কৰা কেইদিনমান পিছত যিহেতুকে অপাৰেশ্যন কৰা কেইদিনমানৰ পিছতে মাৰ চকুটোত অকণমান ইনফেকশ্যন হৈছিলে আৰু সেইকাৰণেও অকণমান বিষাই বা ধোঁৱা নিচিনা দেখে তেনেকৈ ভাবিছিলোঁ আৰু যিহেতুকে আনটো চকু কেটেৰেক্ট মানে কাটিবলগীয়া হৈ আছিলে সেইকাৰণে ডক্টৰৰ ওচৰত যাওঁতে তৎক্ষণাতে মানে এইটোৱে সন্দেহ কৰা হৈছিল যে মানে আনটো চকু যিহেতুকে অপাৰেশ্যন কৰিব হৈ আছে সেইকাৰণে তেনেকুৱা হৈছে আৰু সেইটো সাধাৰণ সকলোৱে তেনেকেই ভাবে মাৰ যে ভিতৰত এনেকুৱা এটা হৈ আছে আমি কোনো নাজানো লাষ্ট টাইম যেতিয়া মই মৰিগাঁৱত থাকোঁতে মাক দেখাইছিলোঁ মেডিচিনৰ ডক্টৰৰ ওচৰত তেতিয়া বাকী গোটেই টেষ্ট কৰোৱা হৈছিল ECG আদি কৰি চোৱা হৈছিলে গোটেইখিনি বস্তু কিন্তু মায়ে চকু বিষটোৰ কথা কোৱা নাছিলে মায়ে হ'লেও ভবা নাছিলে যে চকু বিষটোৰ কথা ইয়াতে কম জানো চকু ডক্টৰক দেখাব লাগিব চকু অপাৰেশ্যন কৰিব আছে তেনেধৰণৰ বস্তুবোৰ ভাবি লৈছিলে নহ'লে হয়তো তাতেই ছাৰে সন্দেহ কৰিলেহেঁতেন বা দিলেহেঁতেন কিবা কিবি কৰাবলৈ তেনেকৈ থাকি গৈছিলে সেইকাৰণে যিহেতুকে এতিয়া তৎক্ষণাতে ইমান বেছি হৈ গ'ল মাৰ টিউমাৰটোৰ চাইজ ষ্টেথিস্কোপডালৰ যিটো ৰাউণ্ডটো হয় ইমান ডাঙৰ হৈছে 3 পইণ্ট কিবা হৈছে যথেষ্ট ডাঙৰ হৈছে সেয়েহে দৌৰাদৌৰিকৈ লৈ আহিব লগা হৈছে সেয়েহে আজিৰ কথাখিনি আপোনালোকক জনাই থলোঁ আৰু এটা মানে মানসিকতা মানুহৰ চাব দেই মোক কমেণ্ট কৰিছে এজনে যে মই ইয়াতে মাৰ বেমাৰ দেখাবলৈ আহি টকা ঘটিছোঁ ভিডিঅ' কৰি টকা ঘটিছোঁ আপোনালোকে চাওকচোন আজি মই ভিডিঅ'টো কিয় কৰিছোঁ মোৰ বেলেগ কাম নাই মই সেইটো কামেই কৰোঁ সেই কামটোৰ দ্বাৰাই মই পইচা পাওঁ আৰু মোৰ মাৰ এতিয়া যিটো বেমাৰ হৈছে এটা ব্যয়বহুল চিকিৎসা 10 পৰা 12 লাখ টকা লাগিব মোক মই ক'ত পাম আপোনালোকে কওক মোৰ মানুহটোৱে চাকৰি কৰে সঁচা কথা কিন্তু মোৰ মানুহটোৱে চাকৰি কৰিলেও তেওঁৰ দায়িত্ব এনেকুৱাকৈ নহয় যে গোটেইখিনি তেওঁ কৰিব মোৰ মাৰ কাৰণে মোৰ কি দায়িত্ব নাই একো এটা মোৰ নিজৰ মাৰ কাৰণে কৰা আৰু মই ভিডিঅ' কৰিছোঁ ইয়াতে চাওক মই ৰোগী চাইছোঁ মাক যত্ন লৈছোঁ লৈ ছোৱালীক যত্ন লৈছোঁ ৰান্ধি বাঢ়ি খুৱাই মেলি ছোৱালীক টোপনি নিয়ে ৰাতি মই 2-3লৈকে ভিডিঅ' এডিট কৰি ভিডিঅ' দিছোঁ আপোনালোকে ভাবকচোন মানুহৰ মানসিকতা ইমান বেয়া কেনেকৈ হ'ব পাৰে আৰু যিজনে কৈছে তেওঁক কওঁ আপুনি কেতিয়াবা এটকা এটা কাৰোবাক দি সহায় কৰি পাইছেনে বাৰু পাৰিব কাৰোবাক কিবা এটা দি সহায় কৰিবলৈ মোক কিবা এটা দি সহায় কৰিব পাৰিব আপুনি মই যে ভিডিঅ' দি পইচা ঘটিছোঁ মই মাৰ কাৰণে খৰচ কৰিম মাৰ ট্ৰিটমেণ্টত পইচা লাগিব কিন্তু আপুনি কেতিয়াবা পাৰিব দিবলৈ কিবা এটা সহায় কৰিব পাৰিব আৰু আপোনাৰ নিচিনা মানুহে মানে এনেধৰণে যোনে কমেণ্ট কৰিব পাৰে তেনেকুৱা মানুহে কেতিয়াও কাকো একো দি সহায় কৰিব নোৱাৰে কিয় জানে কাৰণ মই আজি কষ্ট কৰি কিবা এটা কৰি মই পইচা ঘটিছোঁ আপুনি সেইটোতে জ্বলিছে সেইটোত আপোনাৰ জ্বলন হৈছে আৰু সেইকাৰণে আপুনি কমেণ্ট কৰিছে আৰু তেনেকুৱা এজন মানুহে কাৰোবাক কিবা এটা দি সহায় কৰা এইটো সম্ভৱেই নহয় আৰু মই ভিডিঅ' কৰিছোঁ কেৱল যিসকল মানুহে মোক ভাল পায় যিসকলে মোৰ বিষয়ে জানিব বিচাৰে কেৱল তেওঁলোকৰ বাবে আৰু আজি মই এইটো ডাঠি ক'ব পাৰোঁ মোৰ ভিডিঅ'টোৰ পৰা ইয়াত যিসকল মানুহ আহিব কেতিয়াবা ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকৰ কিবা নহয় কিবা এটা সহায় হ'ব আৰু যদি মোক মেছেজ কৰে কমেণ্ট কৰে মই নিশ্চয় তেওঁলোককো সহায় কৰিম সকলো মানুহে ঘৰতে থাকি ক'ত কি হৈছে ক'ত কেনেকৈ কি কৰা হয় সকলো কথা গম নাপায় 2-এজন আছে বা বহুতেই গম পায় কিন্তু সকলোৱে গম নাপায় সেইকাৰণে ভিডিঅ' স্কিপ কৰিব পৰা এটা ব্যৱস্থা থাকে যদি আপোনাৰ চাবলৈ মন নাথাকে আপুনি ভিডিঅ'টো স্কিপ কৰিব নাচাব কিন্তু এনেকুৱা মুহূৰ্তত এনেকুৱা চিটুৱেশ্যনত কমচে কম এনেকুৱা কমেণ্ট নকৰিব বেলেগ সময়ত কৰক কথা নাই কিন্তু এনেকুৱা সময়ত নকৰিব ভাল নালাগে চব বস্তু কাৰণ কেনেকুৱা পৰিস্থিতিত আমি কেনেকৈ আছোঁ ইয়াত এটা কণমানি বাচ্চা 1 বছৰ পাৰ হৈ গৈছে 1 তাৰিখে আৰু সেই তেনেকুৱা এটা অৱস্থাত নহয় কেনেকৈ মই নিজকে চম্ভালিছোঁ নিজৰ কামখিনিও কৰি গৈছোঁ পইচা লাগে কাৰণেই আৰু নকওঁ বিশেষ কেৱল আপোনালোকক জনাই থলোঁ যে মানুহৰ মানসিকতা এনেকুৱাও থাকে আপোনালোকে ভাবক আৰু এই ভিডিঅ'খিনি মই মাজতে এড কৰিছোঁ কাৰণ মই ইয়াৰ আগৰ ভিডিঅ'খিনি কৰি থাকোঁতে আলহী আহি গৈছিলে আলহী মোক খবৰ ল'বলৈ আহিছিলে ইয়াতে থাকে তেওঁলোকে ইমান মৰম দিছে এইসকল মানুহে মানে বহুত কৃতজ্ঞ মই তেওঁলোকৰ ওচৰত ৰাতি দেৰিকৈ হ'লেও আহি খবৰ লৈছেহি নিজৰ ডিউটিৰ পৰা আহিও অকণমান তেওঁলোকৰো ভিডিঅ' কৰি ৰাখিছোঁ আহক বাকীখিনি চাই লওক মোক লগ কৰিবলৈ আহিছে আৰু অফিচো যোৱা নাই হেনো সেইকাৰণে মানে দেখাবই লাগিব দিয়াচোন
খুব বেছি ভাল লাগিছে ন বাক লগ পোৱা আশা এটা আছিলে যিহেতু সদায় মোবাইলত দেখি থাকোঁ আজি ৰিয়েলত দেখিছোঁ কিমান ভাল লাগিছে মানে পৰিস্থিতিটো যেনেকৈ নহওক মানে লগ পাবলৈ মানে সেইটো সুবিধাটো হ'ল আৰু তেওঁ ইমান হেঁপাহত আহিছে লগ পাবলৈ কিন্তু মোৰ অৱস্থা কিবা হৈছে একো নাই ধুনীয়া মানুহ ইনষ্টাই নকৰিলেও ধুনীয়া হয় নাই এতিয়া উৰ্মিলা কোন হয় আৰু তুমি বিউটি আমাৰ ওচৰতো বিউটি আছে দেই এগৰাকী একে দেখিছোঁ মই বহুত বেছি ভাল লাগিছে ক'ব নোৱাৰো বাক লগ পাই ন লাগিলে ইমান দেৰিকে মানে এতিয়া টাইমটো বহুত হৈ গ'ল কাৰণ 8টা বজাত তোমালোকৰ ছুটি হয়হে ন ডিউটি ছুটি হয়হে তাৰপিছত আহিব লগা হৈছে আৰু লোকেশ্যনটো কিবা এটা গণ্ডগোল হ'ল যাৰ কাৰণে গৈ হস্পিটেল পালেগৈ আৰু হাই কৈ দিয়া চবে হাই মোৰ নাম শ্যাম প্ৰথম লগ পাই ভাল লাগিলে আৰু ভিডিঅ' চাই থাকোঁ না মোক কৈ থাকে আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে অঁ কথা পাতিছিলা তোমাৰ মিষ্টাৰ কথা পাতিম এতিয়া আৰু আগে দেখাই ল'লোঁ অকণমান নহ'লে মই পাহৰি যামগৈ ভাল লাগিলে সকলোকে লগ পাই আৰু মোৰ মাতটো বহি গ'ল ন গম পাইছা অকণমান মাতটো বহি গৈছে আমাৰ পল্লৱীটো ৰান্ধি আছে বিকাশে ৰেষ্ট লৈছে আৰু ভাল লাগিলে খুব ভাল লাগিলে বাই বাই থেংক ইউ ঠিক আছে বহুত ভাল লাগিল লগ পাই হা লগ পাম বাৰু তুমি তেওঁ নাম্বাৰ লৈছিলা বাই বাই ঠিক আছে দিম